নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেএম আছামে তোমালোকলৈ স্বাগতম জনাইছোঁ। তো ছাত্ৰ ছাত্ৰীসকল, আজি আৰম্ভ কৰিম ৰিভিজন পাৰ্ট 2 সূচক আৰু ঘাত। ঠিক আছে। তো সূচক আৰু ঘাতত কি কৈছে যে ৰিভিজন পাৰ্ট 2। ঠিক আছে, ৰিভিজন পাৰ্ট 2 সূচক আৰু ঘাত। তো তোমালোকে লিখি ল'বা যে কি সূচক আৰু ঘাত কাক কয়। যে কোনো এটা সংখ্যাক কি বাৰে বাৰে পূৰণ কৰাৰ সংক্ষিপ্ত ৰূপকে কি বুলি কোৱা হয়? সূচক বা কি ঘাত। ঠিক আছে, কি যে কোনো এটা সংখ্যাক বাৰে বাৰে পূৰণ কৰাৰ সংক্ষিপ্ত ৰূপকে কি বুলি কোৱা হয়? যে সূচক বা কি ঘাত বুলি কোৱা হয়। ধৰাচোন কি কৰিলো যে 1000 ললো। ঠিক আছে, কিমান ললো? যে 1000 ললো। তো যে আৰু এটা শূন্য ইয়াতে দি দিম, 10000 ললো। ঠিক আছে, গতিকে এইটোক কি, এটা এটা কি ডাঙৰ সংখ্যা। ঠিক আছে, এইটোক কি কৰিম, যেতিয়া নেকি আমি সূচক বা ঘাতক প্ৰকাশ কৰিম তেতিয়া কি হ'ব? এইটো যে এইটো আমি কেনেকৈ লিখিব পাৰোঁ যে 10 to the power কি 4। ঠিক আছে, 10 to the power 4। ইয়াতে এই 10 to the power 4 টোৰ কি হ'ব? যে এই 10 টো কি হ'ব? 10 টো কি বুলি কয়? ভূমি বুলি কয়। কি বুলি কয়? ভূমি বুলি কয়। ঠিক আছে, আৰু 10 to the power 4 কি ক'ব? আৰু এই 4 টো কি বুলি কয়? সূচক বুলি কয়। এই 4 টো কি বুলি কয়? সূচক বুলি কয়। এইটো কি বুলি কয়? সূচক বুলি কয়। আৰু এই 10 to the power কি? যে 10 to the power 4। ঠিক আছে, এই 10 to the power 4 কি ক'ব? যে 10 to the power 4 কি ক'ব? যে এইটো হ'ল কি? যে 10 কি চতুৰ্থ ঘাত। এইটো কি ক'ব? যে 10 কি 10 এইটো কি 10 to the power 4 মানে কি 10 কি 10 কিমান? যে চতুৰ্থ ঘাত বুলি ক'ব। ঠিক আছে, গতিকে এইখিনি মনত ৰাখিবা। কি কৈছে? যে সূচক বা ঘাত বুলি কোৱাৰ লগে লগে কাক বুজো? যে কোনো এটা সংখ্যাক বাৰে বাৰে পূৰণ কৰাৰ সংক্ষিপ্ত ৰূপকে সূচক বা কি ঘাত বোলে। গতিকে এইটো কি, ধৰাচোন ইয়াতে কি লৈছিলো? যে 10000 লৈছিলো। ঠিক আছে, এই 10000ৰ পৰা কি কৰিলো? আমি যে এইটো লিখিলো যে 10 to the power 4। ঠিক আছে, কি লিখিলো? যে 10 to the power 4 বুলি লিখিলো। এই 10 to the power 4ৰ এই 10ক কি বুলি কয়? ভূমি বুলি কয়। ঠিক আছে, এই 4 কি বুলি ক'ব? যে সূচক বুলি ক'ব। আৰু এই 10 to the power 4 এই গোটেইখিনি কি বুলি ক'ব? যে 10ৰ কি চতুৰ্থতম কি ঘাত। ঠিক আছে, এইখিনি তোমালোকে আগতো পাই আহিছা। ঠিক আছে, গতিকে এইটো পাঠত কি কৈছে? এইটো অধ্যায়ত কিছুমান সূত্র লাগে। গতিকে সূত্ৰবিলাক কি? যে আমি আগতে পাই আহিছো যে কি a to the power m into a to the power n। যে কি পাইছো? যে a to the power m into কি a to the power n equal কি a to the power m plus n। এইবিলাক আমি পাই আহিছো আগতে। তার মানে যদি কি হয়? যে এইবিলাক কি যদি পূরণ হয়। ঠিক আছে, এই ভূমিবিলাক যদি কি থাকে? একে থাকে। আৰু যদি পূরণ হয় তেতিয়াহলে পাৱাৰবিলাক কি হয়? যোগ হয়। ঠিক তেনেকুৱাকে যদি কি হয়? যে a to the power m কি m হৰণ কি a to the power n হৰণৰ ক্ষেত্ৰত কি হয়? যে বিয়োগ হয়। যে a to the power m minus কি a to the power n। এইবিলাক সূত্ৰ তোমালোকে আগতে পাই আহিছা। ঠিক আছে, গতিকে এইবিলাক কি পুনৰ মনত পেলোৱা। তাৰ পিছত কি কৈছে? যে a to the power m whole to the power n। ঠিক আছে, a to the power m whole to the power n equal কি a to the power mn। তাৰ পিছত কি a to the power m into a to the power m equal কি ab whole to the power m। a to the power m হৰণ b to the power m equal কি হ'ব? a by b whole to the power m। তাৰ পিছত কি a not equal 1। ঠিক আছে, যদি কি থাকে a not থাকে তেতিয়াহলে কি হ'ব? 1 হ'ব। তাৰ পিছত কি a to the power minus 1 equal কি হ'ব? যে 1 by a। তাৰ পিছত কি a by b whole to the power minus 1 থাকিলে কি b by a।
এইবিলাক কি তোমালোকে আগতে পাই আহিছা, ঠিক আছে। গতিকে এইবিলাক মনত ৰাখিবা, ঠিক আছে। তো এতিয়া আমি আলোচনা কৰিম কি, যে আলোচনা কৰিম অনুশীলনী R4, ঠিক আছে। অনুশীলনী R4, গতিকে এইবিলাক তোমালোকে আগতেই পাই আহিছা, এইবিলাক কি মনত কৰিলেই হ'ল। আৰু কিতাপতো আছে সূত্ৰবিলাক চাবা, ইয়াতে লিখি দিয়া নাই, ঠিক আছে। গতিকে ইয়াতে কি কৈছো যে অনুশীলনী আৰু সূত্ৰবিলাক চাবা, সূত্ৰবিলাক নোহোৱাকে নহ'ব, কিতাপত আছে, কিতাপৰ পৰা ধুনীয়াকে লিখি ল'বা, ঠিক আছে। ইয়াতে কি আমি আলোচনা কৰিম অনুশীলনী কি R4, এইটো আমি আলোচনা কৰিম, ঠিক আছে। গতিকে অনুশীলনী R4ত কি কৈছে, 1 নম্বৰৰ মান নিৰ্ণয় কৰা, 1 নম্বৰৰ মান নিৰ্ণয় কৰিব দিছে। গতিকে একত কি কৈছে 11 কিউব, কিমান দিছে 11 কিউব। তো এইটো আমি সমাধান কৰিম, সমাধান কৰিলে কি হ'ব, যে সমাধান কিমান দিছে 11 কিউব, ঠিক আছে। গতিকে 11 কিউব মানে কি, যে 11 ইনটু 11, ঠিক আছে। গতিকে 11 এই তিনিটা কি কৰিব লাগে, পূৰণ কৰিব লাগে। তো পূৰণ কৰিলে কিমান পাম, যে 1331, ঠিক আছে। এইখিনি আমি পাম, ঠিক আছে। এইখিনি পূৰণ কৰি চাবা, পূৰণ কৰিলে কি হ'ব, এইখিনি হ'ব, ঠিক আছে। তো এবাৰ আমি 2 নম্বৰটো কৰিম। 2ত কিমান দিছে, যে 2 ইনটু 10 কিউব, ঠিক আছে। গতিকে এইখিনি আমি যেতিয়া নেকি কি কৰিম, যে কি কৰিব লাগে, যে 2 ইনটু কি 10 কিউব মানে কি 10 কেইটা আছে, 3টা আছে, ইনটু 10, ঠিক আছে। গতিকে 2 ইনটু ইফালে কিমান হ'ব, 10 10 গুণ কিমান 100, 110 গুণ কিমান 1000, ইকুৱেল কিমান হ'ব 2000, ঠিক আছে। এইটো ঠিক আছে, একেবাৰে সহজ। তাৰপিছত চোৱা মানটোহে নিৰ্ণয় কৰিব লাগে। তাৰপিছত 3 নম্বৰটো চোৱা, 3 নম্বৰ কি কৈছে, 1 ৰ 3 কি কৈছে 1 ৰ 3। তো 1 ৰ 3 কি কৈছে, যে 1 ৰ 3 দিছে কি 1/2, কি দিছে 1/2 হোল টু দি পাৱাৰ কিমান দিছে -5, ঠিক আছে। হোল টু দি পাৱাৰ কিমান দিছে -5 দিছে। গতিকে এইটো আমি কেনেকৈ কৰিম, যে সমাধান কি, যে সমাধান কৰিব লাগে 1/2 হোল টু দি পাৱাৰ মাইনাছ কিমান দিছে 5 দিছে। তো এইটো আমি কি কৰিছিলোঁ, যে এটা সূত্ৰ পাইছিলোঁ, কি সূত্ৰ পাইছিলোঁ, যে কি a/b হোল টু দি পাৱাৰ মাইনাছ কি m, ঠিক আছে। গতিকে এইটো কি কৰিব লাগে, এইটো কি আছে পাৱাৰটো মাইনাছ আছে, গতিকে এইটো কি কৰিব লাগে, পজিটিভ কৰিব লাগে। তো পজিটিভ কৰিলে কি হ'ব, যে পজিটিভ কৰিলে কি হৈ যাব, যে এইটো উল্টি যাব, এইটো কি উল্টাই দিম, এইটো উল্টাই দিলে কি হ'ব b/a হোল টু দি পাৱাৰ কিমান হ'ব m হ'ব, ঠিক আছে। গতিকে এইটো সূত্ৰৰ পৰা আমি লিখিম, এনেকৈ লিখিম, যে এইটো কি আছে উল্টাই দিব লাগে, উল্টাই দিলে কি হ'ব, যে 2/1 হয়। গতিকে 1টো আমাৰ লেখাৰ দৰকাৰ নাই, ঠিক আছে। গতিকে কি পালো, যে 2 টু দি পাৱাৰ 5, ঠিক আছে। গতিকে এইখিনি কৰিলে কিমান হ'ব, যে 2 টু দি পাৱাৰ 5 মানে কি 2 কেইটা পূৰণ হৈ আছে 5টা, গতিকে 5টা 2 পূৰণ কৰিলে কিমান হ'ব 32, ঠিক আছে। কিমান পালো 32। তাৰপিছত 4 নম্বৰটো চোৱা, 4 নম্বৰত কি কৈছে, 4 নম্বৰত কিমান দিছে -4 হোল টু দি পাৱাৰ কিমান দিছে -2। গতিকে সমাধান কৰিলে কি হ'ব, যে মাইনাছ কি 4 হোল টু দি পাৱাৰ -2, ঠিক আছে। গতিকে এইটো কি কৰিব লাগে, যে এইটো কি কৰিব লাগে প্লাছ কৰিব লাগে। তো প্লাছ কৰিলে আমি এনেকুৱা এটা সূত্ৰ পাইছোঁ, যে ইমানকে a টু দি পাৱাৰ -m থাকিলে কি হয়, যে 1/a টু দি পাৱাৰ m, ঠিক আছে। গতিকে এই সূত্ৰৰ মতে আমি কি লিখিম, যে এইটো কি কৰিব লাগে, যে উল্টাই দিব লাগে, উল্টাই দিলে কি হ'ব, যে 1/ কি হ'ব -4 কি হ'ব স্কয়াৰ, ঠিক আছে। এইটো পালো। গতিকে কি লিখিব পাৰো, যে 1/, কি যেতিয়া নেকি আমি কি কৰিম, যে এইটো কি
স্কয়াৰ হৈ আছে স্কয়াৰৰ ক্ষেত্ৰত কি হ'ব মাইনাস 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 কি হয় প্লাস ঠিক আছে গতিকে কিমান পালো 60 ঠিক আছে কিমান 1/60 ঠিক আছে পাইছা বুজি পাইছা পাইছা লিখা আছে তাৰ পিছত চোৱা তাৰ পিছত হল 2 নম্বৰটো 2 নম্বৰ চোৱা 2 নম্বৰত কি কৈছে তলৰ প্ৰতিটো সংখ্যা কিহতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা তো কি কৈছে মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে কি কৰিব লাগে প্ৰকাশ কৰিব লাগে তো 1 নম্বৰটো চোৱা 1 নম্বৰত কি কৈছে কিমান দিছে 729 কিমান দিছে 729 তো এইটোৰ আমি কি কৰিম সমাধান কৰিলে কি 729 গতিকে কিমান হ'ব যে মৌলিক উৎপাদকৰ কি ঘাত হিচাপে প্ৰকাশ কৰিব লাগে তো এইটোৰ কি কৰা উৎপাদক উলিয়ালে কি হ'ব উৎপাদক ওলালে 3 6টা হ'ব এটা হ'ব 3 6 বাৰ যাব কৰি চাবা তোমালোকে যে 3 into 3 into 3 into 3 into 3 ঠিক আছে এটা দুটা 3 4 5 6 ঠিক আছে 3 কেইটা আছে 6টা আছে গতিকে আমি লিখিম কেনেকৈ 3 to the power 6 ঠিক আছে এইখিনি হল তাৰ পিছত 2 নম্বৰটো চোৱা 2 নম্বৰটোত কি কৈছে 2 নম্বৰটো 2 ৰ 2 কি কৈছে 2 ৰ 2 তো 2 ৰ 2 কি কৈছে 3125 তো এইটো আমি কি কৰিম সমাধান কৰিম ঠিক আছে গতিকে এইটো সমাধান কৰিলে কি হ'ব 3125 গতিকে এইটো কৰিলে কি হ'ব যে এইটোৰ কি উৎপাদক উলিয়ালে কি হ'ব 5 কেইবাৰ যাব 5 বাৰ যাব ইয়াতে 5 কেইবাৰ যাব 5 বাৰ যাব গতিকে ইয়াতে লিখিম 5 into 5 into 5 into 5 into 5 তিনিটা পাঁচটা ঠিক আছে গতিকে এইটো লিখিম কি যে 5 to the power 5 এইখিনি ঠিক আছে তাৰ পিছত চোৱা তাৰ পিছত কি হৈছে 3 নম্বৰটো চোৱা 3 নম্বৰ 2 ৰ কি 3 2 ৰ 3 কি কৈছে যে 3600 তো সমাধান কৰিম সমাধান কি 3600 ঠিক আছে গতিকে এইটোৰ কি কৰা এইটোৰ উৎপাদক ওলালে কি হ'ব যে ইয়াতে উৎপাদক উলিয়ালে 2 কেইবাৰ যাব 2 যাব 4 বাৰ 2 যাব কেইবাৰ 4 বাৰ গতিকে 4 বাৰ গলে কি লিখিম 2 to the power 4 into তাৰ পিছত কি হ'ব 3 যাব দুবাৰ কি যাব 3 দুবাৰ যাব গতিকে দুবাৰ গলে কি হ'ব যে 3 to the power 2 into তাৰ পিছত কি যাব 5 যাব কেইবাৰ দুবাৰ যে কি লিখি 5 to the power 2 গতিকে এইখিনি হল आंसर ঠিক আছে তাৰ পিছত 4 নম্বৰটো চোৱা হৈছে এইখিনি উৎপাদক উলিয়াবা এইখিনি উৎপাদক উলিয়ালে কি 2 কেইবাৰ যাব 4 বাৰ যাব 3 যাব দুবাৰ 5 যাব দুবাৰ ঠিক আছে গতিকে এইটোৰ ওপৰত আমাৰ কি লিখিব লাগে ঠিক আছে গতিকে উৎপাদক আমি কি উলিয়াব নগলো কাৰণ ভিডিওটো বহুত দীঘল হৈ যাব ঠিক আছে তাৰ পিছত কি হ'ব যে 4 নম্বৰটো চোৱা 2 ৰ 4 কি কৈছে 2 ৰ 4 কৈছে কি 108 into 1192 গতিকে এইখিনি আমি কি কৰিম সমাধান কৰিলে কি হ'ব যে কি 108 into 192 গতিকে এইখিনি কি উৎপাদক উলিওৱা ঠিক আছে উৎপাদক উলিয়ালে কি হ'ব যে উৎপাদক কেনেকৈ ওলাবা প্ৰথমতে কি ওলাবা এইখিনিৰ ওলাবা ঠিক আছে প্ৰথমতে এইখিনিৰ ওলাবা তাৰ পিছত কি কৰিবা এইখিনিৰ ওলাবা এইখিনিৰ ওলোৱাৰ পিছত কি কৰিবা যদি 2 ওলাই দুটাৰ পৰা কি 2 কেইটা পালা কি কৰিবা প্ৰথমতে এইটো ওলাবা তাৰ পিছত এইটো ওলাবা ঠিক আছে ওলোৱাৰ পিছত ইয়াৰ পৰা 2 কেইটা পালা ইয়াৰ পৰা 2 কেইটা পালা ইয়াৰ পৰা 3 কেইটা পালা ইয়াৰ পৰা 3 কেইটা পালা গোটেইখিনি কি কৰি দিবা এড কৰি দিবা ঠিক আছে এড কৰি দিলে এই দুটাৰ পৰা আমি কি পাইছো 2 কেইটা পাইছো যে 2 পাইছো 8টা 2 পাইছো কেইটা 8টা গতিকে লিখিম কি 2 to the power 8 into কি 3 পাইছো কেইটা এই দুটাৰ পৰা কি 3 পাইছো কেইটা 4টা ঠিক আছে 3 পাইছো 4টা মানে কি লিখিম 3 to the power 4
এইখিনি ঠিক আছে গতিকে এইখিনি লিখি দিবা ঠিক আছে পাইছা বুজি তো ইয়াৰ পিছৰখিনি চোৱা 3 নম্বৰটো চোৱা 3 নম্বৰ কি কৈছে 3 নম্বৰত কি কৈছে সৰল কৰা ঠিক আছে কি কৈছে সৰল কৰা তো সৰল কৰাৰ একত কি কৈছে এক কি দিছে মাইনাস 3 স্কয়ার ইনটু মাইনাস কি 5 স্কয়ার ঠিক আছে এইখিনি দিছে তো এইখিনি কি কৰিব লাগে সৰল কৰিব লাগে তো এইখিনি সৰল কৰিলে কি হ'ব যে সমাধান লিখিম লিখাৰ পিছত কি মাইনাস ইমান স্কয়ার ইনটু কি হ'ব মাইনাস 5 এইখিনি ঠিক আছে এইখিনি কৰাৰ পিছত কি কৰিম আমি যে এইটো কি যে স্কয়ার হৈ আছে স্কয়ার হলে কি মাইনাস থাকিলে কি হ'ব প্লাস হৈ যাব গতিকে ইয়াৰ পৰা কিমান পালো 3 ইনটু কি 3 গতিকে কিমান পালো 9 ইনটু ইফালে কি হ'ব যে স্কয়ার যদি কি মাইনাস চিন স্কয়ার করা হয় তেতিয়া হলে কি হয় মাইনাস মাইনাস কি হয় প্লাস হয় গতিকে কি পালো 25 গতিকে এই দুটা কি পূরণ কৰিলে আমি কিমান পাম এই দুটা পূরণ কৰিলে 2 to 5 গতিকে এইখিনি পাম গতিকে এইখিনি হল আমাৰ কি সৰল কৰা ঠিক আছে তাৰ পিছত চোৱা 2 নম্বৰটো হৈছে এইখিনি 2 নম্বৰটো চোৱা 2ত কি কৈছে কিমান দিছে 2 কিউব ইনটু 2 হোল টু দি পাৱাৰ কিমান দিছে 4 হোল টু দি পাৱাৰ কিমান দিছে 4 গতিকে এইখিনি আমি কি কৰিম সমাধান কৰিলে কি হ'ব 2 কিউব ইনটু 2 হোল টু দি পাৱাৰ 4 ইকুৱেল এইখিনি কি কৰা যে এইখিনি পূৰণ কৰি দিয়া পূৰণ কৰি দিলে কি হ'ব যে এই পাৱাৰটো কি উঠাই দিলে কি হ'ব যে 2 কিউব মানে কি 8 ইনটু 2 হোল টু দি পাৱাৰ কিমান 4 গতিকে আধগুণে কিমান 16 টু দি পাৱাৰ কিমান হ'ব 4 হ'ব ঠিক আছে 16 টু দি পাৱাৰ 4 এইখিনি কি 16 কেইটা আছে 4টা আছে 16 4টা পূৰণ কৰিলে কি হ'ব যে 65 ই হ'ব 536 এইখিনি হ'ব যে 65536 ঠিক আছে এইখিনি পূৰণ কৰিলে এইখিনি হ'ব গতিকে এইটো ঠিক আছে তাৰ পিছত 3 নম্বৰটো চোৱা 3ত কি কৈছে 2 নট ইনটু কি কৈছে 3 নট ইনটু কি দিছে 4 নট ঠিক আছে এইখিনি দিছে গতিকে আমি কি কৰিম সমাধান কৰিলে কি হ'ব যে 2 নট ইনটু 3 নট ইনটু 4 নট ঠিক আছে গতিকে এইটোৰ পৰা কি পাইছিলো যে a নট ইকুৱেল কি হয় মান 1 হয় ঠিক আছে a নট ইকুৱেল কি 1 হয় গতিকে 2 নটৰ মান কিমান পালো 1 পালো 1 ইনটু কি যি কোনো যদি কি থাকে নট হয় তেতিয়া হলে হেবিলাকৰ মান কি হয় 1 হয় গতিকে এইখিনি পূৰণ কৰাৰ পিছত কি পালো 1 পালো ঠিক আছে এইখিনি তাৰ পিছত চোৱা 4 নম্বৰটো 4 নম্বৰ 4 কি কৈছে যে কিমান দিছে 5/8 হোল টু দি পাৱাৰ -7 ইনটু কিমান দিছে যে 8/5 হোল টু দি পাৱাৰ কিমান দিছে -4 তো এইখিনি আমি কি কৰিম সমাধান কৰিলে কি হ'ব যে কি কৈছে 5/8 হোল টু দি পাৱাৰ -7 ইনটু 8/5 হোল টু দি পাৱাৰ -4 গতিকে কি আমি এটা সূত্ৰ পাইছিলো কি সূত্ৰটো পাইছিলো কি ইয়াতে কি আছে মাইনাস আছে পাৱাৰটো কি আছে মাইনাস আছে গতিকে এইটো কি কৰিব লাগিব প্লাস কৰিব লাগিব প্লাস কৰি দিলে কি হ'ব যে এটা সূত্ৰ পাইছিলো কি যে মাইনাসৰ ক্ষেত্ৰত যে a/b হোল টু দি পাৱাৰ -m থাকিলে কি হয় যে এইটো উল্টি দিব লাগে উল্টাই দিলে কি হ'ব যে এইটো পাৱাৰটো কি হৈ যায় পজিটিভ হৈ যায় গতিকে আমি পজিটিভ কৰিব লাগিব পজিটিভ কৰিলে কি কৰিম আমি যে কি লিখিম কেনেকে যে a2 ওপৰত যাব 5 টো তলত আহিব গতিকে এইটোৰ মান কি পজিটিভ ওলাই গ'ল কিন্তু ঠিক তেনেকুৱাকে এইটো আমি কি কৰিম 5 টো ওপৰত যাব 8 টো তলত আহিব গতিকে কিমান পালো 4 পালো
ঠিক আছে গতিকে এইটোৰ পৰা আমি কি লিখিব পাৰো যে ইয়াৰ পৰা আমি লিখিব পাৰো কি যে যে এটা কি পাইছিলো যে a টু দি পাৱাৰ a by কি b হোল টু দি পাৱাৰ m ইকুৱেল কি a টু দি পাৱাৰ কি m ডিভাইডেড বাই কি b টু দি পাৱাৰ m এনেকৈ আমি কি লিখিব পাৰো পাইছিলো না এটা সূত্ৰ যে a by b হোল টু দি পাৱাৰ m ইকুৱেল কি a টু দি পাৱাৰ m ডিভাইডেড বাই কি b টু দি পাৱাৰ m ঠিক আছে এটা আমি পাইছিলো গতিকে আমি এই সূত্ৰৰ মতে কি কৰিম যে a টু দি পাৱাৰ কি 7 5 টু দি পাৱাৰ কি 7 ইনটু কি যে 5 টু দি পাৱাৰ 4 a টু দি পাৱাৰ কি 4 ঠিক আছে এটা আমি কি লিখিব পাৰো ঠিক আছে এতিয়া চোৱা হৈছে নেকি গতিকে ইয়াৰ পৰা ওপৰখিনি যেনে ঠিক আছে গতিকে ইয়াৰ পৰা আমি লিখিম কি যে ইয়াৰ পৰা আমি লিখিম কি যে কি লিখিব পাৰো যে এইটোক আমি কি ইয়াতে লৈ আহিম কি এইটো কি আমি অদল বদল কৰিব পাৰো না নাই পাৰো ঠিক আছে এই দুটা কি হৈ আছে পূৰণ হৈ আছে এই তলৰ দুটা কি হৈ আছে পূৰণ হৈ আছে ওপৰৰ দুটা কি হৈ আছে পূৰণ হৈ আছে এইটো আমি ইয়াতে আনিব পাৰো এইটো ইয়াতে লৈ যাম ঠিক আছে গতিকে আমি লিখিম কেনেকৈ যে a টু দি পাৱাৰ 7 এইটোক আমি ইফালে লৈ আহিম গতিকে a টু দি পাৱাৰ কি 4 ঠিক আছে পূৰণ কি 5 টু দি পাৱাৰ কি 4 ইফালে কি এইটোক আমি কি কৰিলো ইফালে লৈ গেলো কি 5 টু দি পাৱাৰ 7 ইকুৱেল তাৰ পিছত আমি কি লিখিব পাৰো যে কি পাইছিল এটা যে কি a টু দি পাৱাৰ m হৰণ কি এটোৰ লগত এটো কি হৈ আছে হৰণ হৈ আছে হৰণৰ ক্ষেত্ৰত কি হয় পাৱাৰ বিলাক কি হয় বিয়োগ হয় ঠিক আছে গতিকে আমি কি লিখিব পাৰো নে আৰু কি হৈ আছে এইবিলাক কি ভূমি ঠিক আছে ভূমি বিলাক কি হৈ আছে একেই হৈ আছে ঠিক আছে গতিকে আমি কি লিখিব পাৰো যে লিখিব পাৰো কি যে কি ইয়াতে লিখিম ঠিক আছে যে a টু দি পাৱাৰ কি 7 এটো কি হৈ আছে বিয়োগ হৈ আছে হৰণৰ ক্ষেত্ৰত কি হয় বিয়োগ হয় গতিকে কি হ'ব 4 তাৰ পিছত এটো কি ইয়াতে লিখিম যে 5 টু দি পাৱাৰ 7 মাইনাস কি হ'ব যে 5 টু দি পাৱাৰ কি হ'ব যে এটো কি পাৱাৰ বিলাক কি হয় বিয়োগ হয় গতিকে কি 4 ঠিক আছে এইটো পালো গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰো যে আমি পালো কি যে ইকুৱেল কি পালো যে a টু দি পাৱাৰ কিমান পালো ইয়াতে 3 হয়নে হাতৰ পৰা 4 গলে কিমান 3 আৰু 5 টু দি পাৱাৰ কিমান পাম কিমান 3 হয় না 3 গতিকে এইখিনি পালো এইখিনি পোৱাৰ পিছত কিমান পালো গতিকে এইখিনি কি কৰিব লাগে যে 5 কিউব কৰিব লাগে আৰু কি 8 কিউব কৰিব লাগে তো 8 কিউব মানে কি 8টা কি 8 তিনিটা পূৰণ হৈ আছে ইয়াতে কি 5 তিনিটা পূৰণ হৈ আছে গতিকে ইয়াতে পাম কিমান ওপৰত পাম কিমান এইখিনি পূৰণ কৰিলে 512 আৰু তলত কিমান পাম 125 এইখিনি ঠিক আছে গতিকে কি হ'ব এইখিনি হল কি আমাৰ 3 নম্বৰৰ 4 নম্বৰ তাৰ পিছত চোৱা 4 নম্বৰটোত কি কৈছে 4 নম্বৰ চোৱা হৈছে কিনে বুজি পাইছা তো 4 নম্বৰ 4 কি কৈছে যে তলৰ সংখ্যাবোৰ তুলনা কৰা ইয়াতে কি কৈছে সংখ্যাবিলাক তুলনা কৰিব দিছে তো তুলনা কৰিলে আমি কি পাম যে একত কি কৈছে যে একত কি কৈছে যে 2 টু দি পাৱাৰ কি 8 আৰু কি দিছে a টু দি পাৱাৰ 8 ঠিক আছে 2 টু দি পাৱাৰ কি দিছে 2 টু দি পাৱাৰ 8 আৰু কি 8 স্কয়াৰ দিছে গতিকে এইখিনি আমি কি কৰিম সমাধান কৰিম তো সমাধান কৰিলে কি হ'ব কি দিছে যে 2 টু দি পাৱাৰ 8 আৰু কি 8 স্কয়াৰ ঠিক আছে গতিকে এইখিনি আমি সমাধান কৰিলে কি পাম যে কি পাম যে ইয়াতে কি লিখিলো 2 টু দি পাৱাৰ 8 আৰু এইটো কি কৰিম যে এইটো কৰিব পাৰো কি যে কি 2 কিউব 8 টো ভাঙিলে কি 2 কিউব কৰিব পাৰো না আৰু পাৱাৰ আছে কিমান ইমান গতিকে 2 টু দি পাৱাৰ 8 আৰু কি পালো যে কিমান পালো 2 টু দি পাৱাৰ এটোৰ লগত এটো কি হয় পূৰণ হয় কিমান হ'ব 2 টু দি পাৱাৰ 6 গতিকে কি হ'ল ভূমিটো আমাৰ একে হ'ল ঠিক আছে ভূমিটো একে হোৱাৰ পিছত কি গম পালো যে এইটো সংখ্যা কি ডাঙৰ ঠিক আছে গতিকে কি লিখিব পাৰো তুলনা কৰিব দিছে কোনটো সৰু কোনটো ডাঙৰ ঠিক আছে গতিকে 2 টু দি পাৱাৰ এটাকে কি 2 টু দি পাৱাৰ 8 কি গ্ৰেটাৰ দেন কি 2 টু দি পাৱাৰ 6 মানে কি এইটো সৰু ঠিক আছে গতিকে এইখিনি হৈছে
তাৰপিছত চোৱা 2 নম্বৰটো হৈছে কিনে 2 নম্বৰ 2 4 2 4 2 কি কৈছে যে 2.7 into 2.7 into 10 স্কয়ার ঠিক আছে আৰু কি দিছে 1.5 into কি দিছে যে 10 to the power 8 10 to the power 8 তো এইখিনি আমি কি কৰিম সমাধান কৰিম তো সমাধান কৰিলে কি সমাধান কি যে 2.7 into কি 10 স্কয়ার আৰু কি দিছে 1.5 into কি 8 ঠিক আছে এইখিনি দিছে তো এইখিনি কৰিলে আমাৰ কি হ'ব যে এইখিনি কৰিলে কি লিখিব পাৰো যে এইখিনিক আমি প্ৰমাণিক ৰূপত লিখিম ঠিক আছে প্ৰমাণিক ৰূপত লিখিলে কি হ'ব যে এটো এনাও আমি ক'ব পাৰো কেনেকৈ ক'ব পাৰো যে কোনটো যে এইটো সৰু হয় না এটো আছে কি 2.7 into 10 স্কয়ার আৰু এটো কি আছে যে কি বহুত ডাঙৰ হৈ আছে মানে গতিকে এইটো কি ডাইৰেক্টলি আমি ক'ব পাৰো ঠিক আছে ডাইৰেক্টলি কি কৈ দিব পাৰো গতিকে কি তুলনা হে কৰিব দিছে কি দিছে তলৰ সংখ্যাবোৰ তুলনা কৰা তো তুলনা কৰিলে কি যে এটাকে কি 2.7 into কি 10 স্কয়ার আৰু কি লিখিব পাৰো যে গ্ৰেটাৰ দেন 1.5 into কি 10 to the power 8 ঠিক আছে তাৰপিছত চোৱা তাৰপিছত কি কৈছে 5 নম্বৰটো চোৱা 5 পাছত কি কৈছে যে তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা ধনাত্মক সূচকেৰে কি কৰিব লাগে প্ৰকাশ কৰিব লাগে তো পাছৰ একত কি কৈছে পাছৰ এক যে 2 to the power -3 2 to the power -3 into কি দিছে -7 কি whole to the power -3 ঠিক আছে এইখিনি দিছে তো এইখিনিৰ পৰা আমি কি কৰিম যে সমাধান কৰিম কি যে 2 to the power -3 into কি 7 whole to the power -3 তো এইটো কি কৰিব লাগে যে এইটো আমি কি কৰিম যে আমি এটা সূত্ৰ পাইছিলো কি যে a to the power -m থাকিলে কি হয় যে কি হয় যে 1/a to the power m ঠিক আছে গতিকে এইটো আমি কি উল্টাই দিলে কি হ'ব যে 1/2 কিউব into এইটোক আমি কি কৰিম যে উল্টাই দিব লাগে কারণ এইটো কি আছে মাইনাস আছে ঠিক আছে মানে কি হ'ব 1/-7 কি হ'ব কিউব ঠিক আছে এইখিনি পালো এইখিনি পৰা আমি কি লিখিব পাৰো যে ইয়াৰ পৰা লিখিব পাৰো কি যে কি লিখিব পাৰো যে যেহেতু দুটাতে কি হৈছে যে এইটো কি হৈছে 2 to the power 3 এইটো কি আছে 3 মানে পাওয়ার বিলাক কি হৈছে 3 আছে গতিকে আমি কি ডাইরেক্টলি আমি লিখি দিম কি 1/1 কি হ'ব যে 1/2 into 2 into কি -7 কি whole to the power 3 এখানে লিখিব পারো না নাই এটো কি এটোর পাওয়ার 3 আছে এটোর পাওয়ার কি আছে 3 আছে গতিকে কি রাখলে 2 পূরণ কি -7 whole to the power কি 3 ঠিক আছে এইখানে পর আমি কি লিখিব পারো যে কি যে তলত লিখিবা যে লিখিব পারো কি যে 1/, হাত গুণে কি মান 14 কিন্তু কি আছে প্লাস মাইনাসে কি হয় মাইনাস কি হবে 14 ঠিক আছে 14 কি ইমান কি কিউব ঠিক আছে এইখিনি পালো তো এইখিনিৰ পৰা কি লিখিব পাৰো যে এইখিনি কি কৈছে -14 তো -14 ৰ পৰা কি যে কি কৈছে যে তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা গতিকে কি সূচকটো কি পালো আমি যে পাৱাৰটো ধনাত্মক পালো না গতিকে কি ধনাত্মক পালো না এইখিনি কি প্ৰকাশ কৰিব লাগে ঠিক আছে এইটো তাৰপিছত 2 নম্বৰটো চোৱা 5 2 হৈছে এইখিনি 5 2 5 2 কি কৈছে যে -3 whole to the power কিমান দিছে -4 পূৰণ কিমান দিছে
কিমান দিছে 5/3 5/3 হোল টু দি পাৱাৰ কিমান দিছে -4 এইখিনি দিছে ঠিক আছে গতিকে কি কৰিব লাগে ধনাত্মক সূচকেৰে প্ৰকাশ কৰিব লাগে ঠিক আছে গতিকে আমি কি কৰিম সমাধান কৰিলে কি হ'ব যে -3 হোল টু দি পাৱাৰ -4 ইনটু কি হ'ব যে 5/3 হোল টু দি পাৱাৰ -4 ঠিক আছে গতিকে ইয়াৰ পৰা কি ইয়াতে কি কৰিব লাগে ধনাত্মক কৰিব লাগে ধনাত্মক কৰিলে কি হ'ব যে 1 কি হ'ব -3 হোল টু দি পাৱাৰ কিমান হ'ব 4 হ'ব ঠিক আছে পূৰণ এইটো কি এইটো ধনাত্মক বনালে কি হ'ব যে উল্টি যাব যে 3/5 কি হ'ব 3/5 কি যে হোল টু দি পাৱাৰ 4 ঠিক আছে এইখিনি আমি পালো এইখিনিৰ পৰা আমি কি লিখিব পাৰো যে এইখিনিৰ পৰা লিখিব পাৰো কি যে 1/1 কি এইখিনি কি যে পাৱাৰখিনি কি কৰিব লাগে যে কি কৰিম আমি যে ইয়াতে কি আছে মাইনাস আছে হয়নে গতিকে এই মাইনাসটো কি যে যেতিয়া নেকি আমি স্কয়ার কৰিম তেতিয়া কি হ'ব যে প্লাস হ'ব যেতিয়া নেকি আমি কিউব কৰিম মাইনাস হ'ব 4 কৰিলে কি হ'ব প্লাস হৈ যাব গতিকে কি 3 টু দি পাৱাৰ আমি কিমান পালো 4 পালো ঠিক আছে ইনটু ইফালে কিমান পাম আমি যে এইটো আমি কেনেকৈ লিখিব পাৰি যে 3 টু দি পাৱাৰ 4 আৰু কি 5 টু দি পাৱাৰ 4 পাৰিনে লিখিব ঠিক আছে গতিকে এইটোৰ লগত এইটো হৰণ হৈ আছে এইটোৰ লগত এইটো কি হৈ আছে হৰণ আছে এইটোৰ লগত এইটো পূৰণ হৈ আছে এইটোৰ লগত এইটো কি হৈ আছে পূৰণ হৈ আছে গতিকে এইটো কি কেনসেল কৰি দিলে কিমান পাম আমি তোমালোকে তলত লিখিবা পাম কিমান যে 1/5 টু দি পাৱাৰ 4 গতিকে কি ধনাত্মক সূচৰে প্ৰকাশ কৰিব দিছে গতিকে এইখিনি হ'ব आंसर ठीक আছে তো ছাত্ৰ ছাত্ৰীসকল আজি ইমানেই ভিডিওটো আৰু দীঘলীয়া নকৰো তো ভিডিওটো চাই কিনে কি কৰিবা লাইক কমেন্ট শেয়াৰ আদি কৰিবা আৰু ভিডিওটো সাবস্ক্ৰাইব কৰিবা তেতিয়াহে ইয়াৰ পিছত ভিডিওবিলাক পাবা ঠিক আছে ধন্যবাদ।